অ মালিক, মই সকলোখিনি কাম কৰি দিলো। গৰুকেইটাকো বান্ধি দিলো, কুকুৰাকেইটাকো চাউল দিলো। ঠিক আছে ৰুবুল, তই কালি এইটো সময়তে আহি যাবি। বহুত কাম পৰি আছে, বহুতখিনি কাম কৰিবলগীয়া আছে, নাপাহৰিবি দেই। হ'ব মালিক, মই কালি এইটো সময়তে আহি যাম। আজি দিনটোৰ হাজিৰাটো দি দিয়ক, ঘৰত ফুটা কৰি বস্তু এটাও নাই। আজিতো বৃহস্পতিবাৰ হয়, আমি আজি কাকো কাম কৰা মানুহক 1 টকা এটা উলিয়াই নিদিওঁ, গম পাইছ নাই? তই এটা কাম কৰ, কালিকে লৈ ল'বি, আজিতো মই দিব নোৱাৰিমেই। কিন্তু মালিক, আপুনি কিবা এটা চিন্তা কৰক। এদিনৰ হাজিৰা নাপালে মোৰ ঘৰখন চলিবলৈ বহুত অসুবিধা হৈ যায়। আৰে মই গম পাইছো, কিন্তু আজি ভাল দিনটো যদি মই তহঁতৰ নিচিনা কাম কৰা মানুহক পইচা দিওঁ, তেনেহলে ময়ো সেই ৰাস্তাৰ ভিখাৰী হ'ব লাগিব। সেইকাৰণে তই কালিকে লৈ ল'বি, আৰু মোৰ বহুত কাম আছে, মই যাওঁ এতিয়া, আৰু তয়ো যা সোনকালে। হে প্ৰভু, কিবা কৰা তুমি। ঘৰলৈনো সুদা হাতখন লৈ কেনেকে যাম মই? ঘৰত খৰিও নাই চাগে। খৰি আনিবলৈ এতিয়া জংঘললৈকে যাওঁগৈ। মালিকে কি জানেনো, মোৰ এদিনৰ হাজিৰা নাপালে ঘৰখন চলিবলৈ কিমান অসুবিধা হৈ যায়। বন্ধুসকল, আজিকালি যিমান টেলেণ্ট থাকিলেও মানুহে চিনি নাপায়। কিন্তু প্লেয়াৰ স্পট এনেকুৱা এটা এপ য'ত আপোনাৰ টেলেণ্ট ব্যৱহাৰ কৰি সদায় 50 লাখ টকালৈ জিকিব পাৰিব। প্লেয়াৰ স্পটত 15টাতকৈও বেছি গেম আছে, যেনেকৈ লুডু, স্নেক এণ্ড লাডাৰ, চেছ, চিপ ফাইট আৰু বহুতো। এতিয়া আপোনালোকৰ এটা প্ৰশ্ন হ'ব পাৰে যে প্লেয়াৰ স্পটে কিয়? কাৰণ ইয়াত আছে লুডু গেম, 1.5 কৰোৰ প্লাছ ইউজাৰ। এইটো এপ ছেফ আৰু চিকিউৰ হয়, ইজি উইথড্ৰ কৰিব পাৰিব, ইয়াত জিকা টকাখিনি উলিয়াই ল'ব পাৰিব। আৰু এটা মজা কথা হ'ল যে যদি মোৰ লিংকৰ পৰা ডাউনলোড কৰা আৰু মোৰ ৰেফাৰেল কোড প্লেইজ200 ব্যৱহাৰ কৰা, তেনেহ'লে তোমালোকে পাবা 200 টকা চাইন আপ বোনাছ। এতিয়াৰ পৰা তোমালোকে য'ত নিজৰ টেলেণ্ট ৱেষ্ট নকৰি চিধা যোৱা মোৰ ডেছক্ৰিপশ্যনলৈ, মোৰ লিংকৰ পৰা ডাউনলোড কৰা আৰু লাখ টকা জিকি নিজৰ টেলেণ্টবোৰ সকলোকে দেখুওৱা, কাৰণ প্লেয়াৰ স্পটত টেলেণ্টৰ মূল্য দিয়ে। এয়া পানী দিছোঁ, খাই লওক আৰু ভালকৈ মুখ হাতকেইটা ধুই লওকগৈ। দিনটো ইমান কষ্ট হয়ও আপোনাৰ। আৰু মই ভাত বনালোৱেই, আৰু এতিয়া ভাত বাঢ়িম। যাওক আপুনি সোনকালে মুখ হাতকেইটা ধুই লওকগৈ। অ মালতী, মুখ হাত ধুমগৈ বাৰু। বৃহস্পতিবাৰ বুলি আজি দিনটোৰ হাজিৰা নিদিলে নহয় মোক। বৃহস্পতিবাৰ শনিবাৰ বুলিনো কি দিন থাকে? আজি দিনটো হাজিৰা দিব লাগিছিলে আপোনাক, কাৰণ দিন হাজিৰা কৰা মানুহ। কেনেকৈ খাওঁ সেইটো বুজিব লাগে। ল'ৰাকেইটাকো সদায় সেই পানী দিয়া ভাত খুৱাই খুৱাই সিহঁতেও মোক প্ৰশ্ন কৰিব ধৰে যে কিয় পানী দিয়া ভাত সদায় বনোৱা বুলি। কি যে কৰোঁ। দেখিছা পাৰ্বতী, কষ্ট কৰি খাই থকা মানুহ, তথাপিতো সোমবাৰ মঙ্গলবাৰ বুলি পইচা নিদিয়ে। এতিয়া তেওঁলোকৰ যিহেতু বিপদ হৈছে, সেইকাৰণে কোনে বুজিব আমি নুবুজিলে। মই যাওঁ সেই পৰিয়ালটো উদ্ধাৰ কৰিবৰ কাৰণে। চাই থাকিব নোৱাৰো মই। পাকঘৰৰ চাউলকেইটাৰ বাহিৰে একো বস্তুৱে নাই। পানী দিয়া ভাত নবনাইনো মই কৰিম কি? বেলেগ বস্তু খাবলৈও আমাৰ ওচৰত পইচা নাই। দিন হাজিৰা কৰা খাই থকা মানুহ, সেইকাৰণে এদিন নিদিলেই বহুতখিনি আমাৰ লোকচান হৈ যায়। আজিও পানী দিয়া ভাত, সদায় সদায় পানী দিয়া ভাত খাই খাই মোৰ যে একদম বমি বমি লাগি লাগি থাকে। সদায় সদায় নোৱাৰি আৰু, লগত আৰু কিবা কিবি বনাবাচোন। ঐ, যি পাইছ সেইটোকে খাচোন ভালকৈ। কিমান মৰমত মায়ে বনাই দিছে চাচোন, তাক কিমান মৰম সোমাইছে এই ভাতখিনিত। দেউতাই কিমান কষ্ট কৰি এই ভাতকেইটাৰ কাৰণে আমাক ইমান যোগাৰ ধৰি আছে। তই খোৱা সময় এনেকৈ এইটো নাখাওঁ সেইটো নাখাওঁ কৈ নাথাকিবিচোন। শুনিছে? মই এতিয়া হাতী মাত শুনিছিলোঁ। আমাৰ ঘৰৰ আগত ৰখি থকা নিচিনা লাগিছে। মোৰ যে বিৰাটে ভয় লাগিছে। আমি এনেই খাবলৈ নাই পোৱা, আকৌ ঘৰটো যদি ভাঙি পেলাই কি হ'ব আমাৰ? এই ৰবাচোন, হুলস্থুলখন নকৰিবা। মই মনে মনে চাই আহোঁ, ৰবা। ঠিক আছে, আপুনি জুমি জুমি চাওকচোন। কিবা আছে বাহিৰৰ, হাতী নহ'বও পাৰে। সেইকাৰণে মই আৰু ইহঁতক জগাই দিওঁ। যদি হাতী হয়, ঘৰটো যদি ভাঙি পেলাই পলাব লাগিব নহয়। মই ইহঁতক জগাই দিওঁ, আপুনি যাওক। ঐ গুলুমুলু, গুলুমুলু উঠচোন, আমাৰ ঘৰলৈ হাতী আহিছে, মাৰি পেলাব আমাৰ। উঠ জল্দি। মজা, আমি চাবলৈ পাম হাতী, আমি দেখি পোৱা নাছিলো নহয়। তহঁতৰ মানে বৰ ফূৰ্তি লাগিছে। যেতিয়া হাতীয়ে আমাৰ ঘৰখন ভাঙি পেলাব, তেতিয়া ক'ত থাকিবি হা? সেইবোৰ ভাবিব নোৱাৰ। হাঁহি হাঁহি সিহঁতৰ দুটা ক'বই নোৱাৰি। বৈ ভাইটি, আমি হাতী চাংগৈ, বৈ বাহিৰত। আইও, ইমান মৰম লগা হাতী পোৱালিটো। আমাক কিয় ঘৰটো ভাঙিব বাৰু ইমান অকণমানি হাতী পোৱালিটোৱে? বেচেৰীজনী অ'।
অ পাই ইমান অকণমানি হাতী পোৱালিটোৱে আমাৰ ঘৰটো কি ভাঙিব বাৰু মায়েকৰ ভিতৰত এনেই ভয় খাই সোমাই আছেগৈ আমাৰ ঘৰটো ভাঙিব ক'ত থাকিবি সেইবোৰ কৈ আছেগৈ ইমান অকণমানি হাতীজনী মাক নাই চাগে হাতীজনী ন দেউতা জানো পাই আয়ো ইমান মৰম লগা হাতী পোৱালিজনী মাক নাই চাগে নেকি বাৰু লগত আৰু আপুনি বৰ ওচৰত গৈ পিনে হেৰি কৰি থাকিব নালাগে আকৌ তেতিয়া আপুনি গছক মাৰি দিব গোটেই হেৰি ওলাই পৰিব পেটু চেটু সেইকাৰণে অকণ দৌৰি দৌৰি থাকক আৰু ধতি বৰ একদম হেৰি কৰি নাথাকিবি তুমি যোৱাচোন যোৱা কিবা খোৱা বস্তু পোৱা যদি আনাগৈ ৰ'ব চাওঁগৈ পাকঘৰত একোচোন বস্তু নাইয়ে ৰ'বচোন তথাপিতো চাওঁগৈ কিবা ওলাই নেকি হাতী পোৱালিজনী ইমান মৰম লগা একো এটা খাবও দিব নাপালোঁ পাই একো বস্তুৱে নাই আকৌ কি কৰোঁ মই ভাত কেইটামান আছিলে সেই অথনিয়ে যেন সেনেকৈ খাই পেলোৱাই হ'ল আৰু একোৱে নাই ইয়াতচোন কল এটা আছে সেই আমাৰ সৌপোনাটোৰ কাৰণে আনিছিলোঁ সি কয় সেইবোৰ নাখায় ফল মূল এতিয়া এইটোকে হাতীটোকে দি দিওঁগৈ হাতীজনী ডাঙৰ কিন্তু কল এটাই পেট ভৰিব জানো একো নাই নাথাকিলেনো আৰু কি কৰিবি আয়ো মোৰ কঁকালটো গ'ল আৰু দেই এইটো লওকচোন কল এটাকে পালোঁ আৰু পাকঘৰত ইমানখিনি বিচাৰি একো বস্তু নাই আকৌ কি কৰোঁনো চাউল তাউল সেইবোৰ নাখায় নহয় হাতীয়ে আকৌ হাতীয়ে সেই ফল মূল ৰঙালাও জাতিলাও সেইবোৰহে খায় সেইবোৰনো ক'ত নাইচোন সেই কল এটা এই সৰু পোনাটোৰ কাৰণে আনি থৈছিলোঁ ই আকৌ নাখায় আকৌ সেই আছিলে কাৰণেহে এতিয়া এই দিবলৈ পাইছোঁ আৰু খা গজৰাজ দুখীয়া ঘৰলৈ আহিলি এনেকে খা আৰু তই অ' মা এই হাতীজনী বহুত বেলেগ ধৰণৰ মই টিভিবোৰত দেখি থকা হাতীবোৰৰ নিচিনা নহয়চোন আৰু ইমান মৰম লগা দেখিবৰ কাৰণে এনেকুৱা একদম আকাশৰ পৰি টাইপৰ লাগে কলটো খাই দিয়াৰ লগে লগে হাতীজনী কেনেকৈ ধৰণৰ কৰিছে হাতী পোৱালিটোৰ ভোক লাগি আছিলে চাগে যি কি নহওক আজি এনেই কিবা মনটো ভাল লাগি আছে ন আমি নিজে খাবলৈ পাইছোঁ বা নাই পোৱা অকণমান বস্তু এটাও যে আমি কাৰোবাক দিবলৈ পাইছোঁ সেইটোতে মনটো মোৰ বহুত ভাল লাগিছে আজি মোৰো আজি মনটো বহুত ভাল লাগি গৈছে হাতীজনী কি হৈছে বাৰু চাৰিওফালে একদম জিলিক জালাক একদম তৰা টাইপৰ নিচিনা ওলাইছেগৈ যে যাদু লাগি গৈছে গৈ পাই হাতীজনী দেখি অ' মা হাতীজনী গা পা যে একদম দেউতাই অনা সেই খুচুৰা পইচাবোৰৰ নিচিনা ওলাইছেচোন চোৱাহিচোন এপিনে ওচৰলৈ আহি সঁচাকৈ পাই এইবোৰ একদম সোণালী কালাৰ ধৰণৰ পইচা হাতীজনী গাতে লাগি আছিলে নেকি বাৰু মা মোৰ যে এনেকুৱা লাগিছে হাতীজনী যাদু থকা হাতী হয় এইবোৰ সোণৰ পইচা হয় সোণৰ পইচা হেৰি মোৰ যে বিৰাট ভয় লাগি গৈছে হাতীজনী ইমানখিনি সোণৰ পইচা ক'ত পাইছিলে বাৰু ইমানবোৰ পইচা জীৱনত কেতিয়াও ইমানখিনি পইচা দেখি পোৱা নাছিলো হে গজৰাজ তোমাক মই কেনেকে ধন্যবাদ দিওঁ তুমি আমাৰ এই দুখীয়া পৰিয়ালটোক তুমি ইমান আমাৰ সহায় কৰিছা আমাৰ দুখ বুজি পিনে আহিছিলে ভগৱান হৈ পিনে আহিছিলে পাই হাতীজনী বেছিজনী দেউতা হাতী পিঠি উঠিব পাৰিম নাই মোৰ যে উঠিবলৈ বৰ ইচ্ছা আছিলে পাই পাৰিবা মই উঠাই দিছো আহা মা হাতী পিঠি উঠি সঁচাই ইমান ভাল লাগে তুমি উঠিবা নেকি আহাচোন মই যে নুঠো দেই মই ইমান শকতমুখতজনী আৰু হাতীয়ে বলে পাৰিব জানো হাতীজনীও শকতমুখত বাৰু পাৰিব নুঠো বাৰু তহঁতি ভালকৈ ধৰি লওঁ ইটো সিটোৰ লগত নহ'লে ওপৰৰ পৰা তলত পৰিলে এনেও তহঁতি দুটা কেটেং সেই ওলাই পৰিব গোটেই পেটু চেটু মা হাতীজনী যাব লৈছে চোৱাচোন আমাৰ বেয়া লাগি গৈছে পাই গণেশ দেৱতা তুমি আমাৰ দুখবোৰ বুজি পিনে আমাৰ ঘৰত প্ৰৱেশ কৰিলা লগতে তুমি আমাৰ ইমানখিনি পইচাও দিছা তাৰ কাৰণে বহুত বহুত ধন্যবাদ তোমালৈ হে গণেশ বাবা কিবা দুখ দিলো যদি মাফ কৰি দিবা তুমিও যে আমাৰ এই দুখীয়া প্ৰজাটোত প্ৰৱেশ কৰিবা কেতিয়াও ভবা নাছিলো তুমি আমাৰ ইমানখিনি সহায় কৰিলা তাৰ কাৰণে অশেষ ধন্যবাদ বহুত ধন্যবাদ কেনেকৈ নাইকিয়া হৈ গ'ল হাতীজনী ইমানখিনি পইচা দি থৈ গৈছে সঁচাকৈ গণেশ বাবা আহি পিনে আমাক দেখা দিলে পাই ইমান টকা পইচা আমাক দি থৈ গ'ল ভগৱান সঁচাকৈ ধনী দুখীয়া বুলি নহয় চবৰ ঘৰলৈকে যায় আমাৰ আজিৰ পৰা দুখবোৰ অকণমান পাতল হ'ব বহুত বহুত ধন্যবাদ গুলুমুলু দেউতা যেনেকৈ সেৱা কৰিছে আমি সেৱা কৰোঁ ভালকৈ বৰ তলত